সেই গাইছ ডিম্পুৱে যে কৈছিলে মানে তোমাৰ এই যে ৰবাৰ গছজোপি দেখিছে এইজোপি নহ'লে মানে পৃথিৱী নচলে। চাওক মানে এইটো টকটো লগাই লগাই থৈ দিছে মানে এইবোৰ গছ তোমাৰ আকৌ জংঘল। মই মানে পাহাৰ আহি পাই গ'লোহি তোমাৰ সেইগাল এইটো মানে নাগাৰ ঘৰ হয় আৰু মোৰ লগৰকেইটা মানে এইকেইটা আহি আছে মানে যোনকেইটা আহিছিলোঁ সেইকেইটা হয়। দাদা এজন আছে বাৰু। চাওক ডিম্পুদাই কৈছে এইজোপি গছ নহ'লে মানে পৃথিৱী নচলে, মানে পৃথিৱী ধ্বংস হৈ যাব এই গছজোপি নহ'লে। চাওক এইজোপি কেনেকৈ কাটি কাটি তাৰ ৰবাৰ উলিয়াইছে মানে চাওক কেনেকৈ আঠা পূৰা আঠা। চাওক গছজোপি ইমান গছ পূৰা আমি মানে জংঘলৰ মাজে মাজে গৈ আছোঁ, ৰাস্তা দি নগ'লোঁ, শ্বৰ্টকাট মাৰিছোঁ বাৰু। চাওক পাহাৰ পালোহি বাৰু, আপোনালোকক দেখুৱাম বাৰু পাহাৰখন।